নমস্কাৰ আজি কেইজুমান আপোনালোকলৈ বুলি হ্যান্ডলুমৰ ধুনিয়া ধুনিয়া মেখেলা চাদৰ লৈ আহিছো মই গটিবিলাক আপোনালোকক খুলি পিনে দেখাই দি আছো প্ৰথম কাপোৰযোৰ এইযোৰ আপোনালোকৰ ধুনিয়া কালাৰ এটা সি গ্ৰীন টাইপ অলপমান আপোনালোকে নিজে কবচোন কালাৰটো অকমান মৰম লাগিছে আৰু মোৰ এটা বহুতে মৰম লগা কালাৰ এটা এটা আপোনাৰ পিংকেৰে এনেকুৱাকে থাকিব বুটা কেইটা মই ওচৰৰ পৰা এবাৰ দেখাই দিছো এইকেইটা আৰু আপোনালোকৰ আসলৰ ডিজাইনটো এইটো আহিব মগৰৰ নিচিনা ডিজাইন এইখন আহিব চাদৰখন এইখন এইটো হ'ব আপোনালোকৰ আসলৰ ডিজাইনটো এইটো আৰু এইখন আহিব আপোনালোকৰ মেখেলাখন যেটা ৰেডি টু ওয়্যাৰ কৰিব বহুতে মৰম লগা কালেকচন এটা এইখন আহিব চাদৰ মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা এইকেইটা হ'ব সাইড পাৰি কেইটা ব্লাউজৰ স্লিভছত এনেকা এটা পাৰি আহিব এইটো যদি পছন্দৰ ভিতৰ পৰে স্ক্ৰিনশ্বট এটা ৰাখিবিনা আমাৰ স্ক্ৰিনত দিয়া নম্বৰ আপোনালোকে কন্টাক্ট কৰিব প্ৰাইস আহিব 1450 এইটো প্ৰাইস আহিব only 1450 নেক্সট এইটো আহিব এইটো আপোনাৰ কন্ট্ৰাষ্টত থাকিব গ্ৰীন কালাৰত আহিব এনেকুৱাকে সৰু সৰু বুটা আহিব কাপোৰজোৰত এইটো আহিব এনেকুৱাকে বুটা কেইটা এইটো সৰু সৰু ডিজাইন এনেকুৱাকে বুটা কেইটা আহিব এইটো হ'ব আপোনালোকৰ আসলৰ ডিজাইনটো এইটো বহুতে ধুনিয়া কন্ট্ৰাষ্ট এটা যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আমাক মেছেজ কৰিব স্ক্ৰিনশ্বট ৰাখি পিনে এইটো হ'ব আপোনালোকৰ মেখেলাখন প্ৰাইস আহিব only 1400 এইটো হ'ব আপোনাৰ সাইড পাৰি কেইটা বহুতে ৰিজনেবল প্ৰাইস হয় এই কেইটা হ'ব সাইড পাৰি কেইটা এইটো হ'ব আপোনালোকৰ ব্লাউজৰ স্লিভটো তাত এনেকুৱাকে স্লিভছত পাৰি থাকিব দেখিছে নহয় বহুত ধুনিয়া কালেকচন এটা নেক্সট এইযোৰ আহিব অফ হোৱাইট টাইপ গ্ৰে টাইপ কালাৰ একেবাৰে লাইট কালাৰত যিবিলাকে লাইট কালাৰ ভাল পায় সেইবিলাকে এইযোৰ কাপোৰ ল'ব পাৰিব ইয়াত আহিব আপোনালোকৰ ৰেড আৰু সিলভাৰ গুণাৰী কাম থাকিব এনেকুৱাকে বুজিছেনে ডিজাইনটো এইখন হ'ব চাদৰখন এইটো হ'ব আপোনালোকৰ আসলৰ ডিজাইনটো এনেকুৱাকে আসলৰ ডিজাইনটো আপোনালোকৰ সিলভাৰ গুণাৰী কাম থাকিব তাত ৰেড মিনা কৰা থাকিব এইকেইটা হ'ব সাইড পাৰি কেইটা এইকেইটা প্ৰাইস আহিব only 1500 এইখন আহিব আপোনালোকৰ মেখেলাখন অকল 1500 টকা হ'ব এইটো চাদৰ আমাৰ শিপিং ফ্ৰী হয় এইখন মেখেলা হ'ব আৰু এইটো হ'ব আপোনালোকৰ ব্লাউজৰ পিছত এনেকুৱাকে স্লিভছত পাৰি এটা থাকিব আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট ৰাখি আমাক মেছেজ কৰিব এইটো আহিব আপোনালোকৰ মুগা টাইপ কালাৰত পাতল কালাৰ এটা হয় তাত গ্ৰীনেৰে কাম কৰা থাকিব এনেকুৱাকে বুটা কেইটা ডিজাইনটো মই ওচৰৰ পৰা এবাৰ দেখাই দিছো এইখন হ'ব চাদৰখন এইটো হ'ব আপোনালোকৰ আসলৰ ডিজাইনটো তাত ইয়েলৰে মিনা কৰা থাকিব এইখন হ'ব মেখেলাখন প্ৰাইস আহিব only 1500 এইকেইটা হ'ব সাইড পাৰি কেইটা এইটো হ'ব ব্লাউজৰ স্লিভছত এনেকে পাৰি আহিব নেক্সট আহিব এইযোৰ আপোনাৰ ব্লু কালাৰত বহুতে ধুনিয়া ব্লু কালাৰ এটা হয় ইয়াত আপোনাৰ পাৰ্পল আৰু ৰেডেৰে মিনা কৰা থাকিব এইখন হ'ব আপোনালোকৰ চাদৰখন এইটো হ'ব আপোনালোকৰ আসলৰ ডিজাইনটো এইটো এনেকুৱাকে মগৰ থাকিব এটা ডাঙৰ এইযোৰ বহুত হেভি কাপোৰ হয় আপোনালোকে মই মেখেলাখন খুলি পিনে দেখাই দিলে আপোনালোকে গম পাব এইটো হ'ব আপোনালোকৰ এনেকুৱাকে মগৰ ডিজাইনত তিনিটাকে লাইন পাৰি থাকিব এনেকুৱাকে দেখিছেনে যেটা ৰেডি টু ওয়্যাৰ কৰিব বহুত ধুনিয়া লাগিব প্ৰাইস আহিব only 1600 আপোনালোকৰ প্ৰাইস বিলাক মানে আপোনালোকৰ ডিজাইন লৈ পিনে তেনেকুৱাকে বেলেগ প্ৰাইস বিলাক ইয়াৰ আপোনাৰ সাইড পাৰি কেইটা আহিব সাইড পাৰি কেইটা হ'ব সাইড পাৰি কেইটা এনেকুৱাকে ব্লাউজৰ স্লিভছত এটা পাৰি আহিব বহুতে ধুনিয়া আৰু বহুত মৰম লগা এটা কালেকচন হয় যদি পছন্দৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি পিনে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব ধন্যবাদ